নমস্কাৰ, মই আজি ৰান্ধিবলৈ লৈছোঁ কঁঠালৰ মুচি। তাৰ বাবে এটা কঁঠাল মই কাটি ধুনীয়াকৈ আঠাখিনি গুচাই ধুই লৈছোঁ। আৰু মছলাৰ বাবে মই লৈছোঁ 2 খিলা তেজপাত, 2টা শুকান জলকীয়া, অলপ জিৰা আৰু ধনিয়া। এইখিনি অলপ সামান্য গৰম কৰি মই গুড়ি কৰি ল'ম আৰু গুড়ি কৰি অকণমান পানীৰে সৈতে মিহলাই অলপ সময় কোমলাই থ'ম। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিম আৰু সেই তেলত ফোৰণৰ বাবে মই কালজিৰা আৰু গোটা জিৰা ফোৰণ দিম। লগত দিম মই এটা গোটা পিঁয়াজ আৰু এইখিনি মই ভাজিম। এতিয়া ভজা হ'লে মই তাত দিম আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট। এই পেষ্টখিনিৰ লগত পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজিম, আদা নহৰুৰ গোন্ধটো নথকাকৈ। এই পেষ্টখিনি ভজা হৈছে। এতিয়া ইয়াত দিম মই এটা বিলাহীটো মই ডখৰকৈ কাটি লৈছোঁ আৰু তাৰ লগতে দিম মই ভাজি লোৱা মছলাখিনি, যিখিনি মই পানীৰে সৈতে কোমলাই থৈছিলোঁ। আৰু দিছোঁ মই এচামুচ হালধি, লগত দিম মই সোৱাদ অনুসৰি নিমখ আৰু এইখিনি এতিয়া অলপ লৰাই ল'ম। এতিয়া দিছোঁ মই এচামুচ জলকীয়া গুড়ি আৰু 1.5 চামুচ মিট মছলা। এইখিনি দি আকৌ লৰাম যাতে মছলাখিনি ভালকৈ ভাজ খায়। মছলাখিনি ভজা হ'ল। এতিয়া মই সামান্য পানী দিছোঁ। এই পানীৰে সৈতে মছলাখিনি আকৌ অলপ ভাজিলোঁ। এতিয়া মই কাটি থোৱা কঁঠালখিনি দিম। গেছৰ ফ্লেমটো মই অলপ মধ্যমীয়া কৰি ল'ম আৰু তাত দিছোঁ মই 2টা ডাঙৰকৈ কাটি লোৱা আলু আৰু এইখিনি মই প্ৰায় 10 মিনিটমান সময় মধ্যমীয়া জুইত ভাজিম। কঁঠালখিনি প্ৰায় 10 মিনিটমান সময় মই ভাজিলোঁ। এতিয়া কঁঠালখিনি সিজিবৰ বাবে মই প্ৰায় 5-6 মিনিট ঢাকোন মাৰি দিম। তাৰপিছত মই সাফৰখন আঁতৰাই চালোঁ, কঁঠালৰ পানীখিনি প্ৰায় শুকাই গৈছে। গতিকে মই আৰু অলপ সিজিবৰ বাবে এতিয়া অলপ গৰম পানী দি আকৌ কঁঠালখিনি ঢাকি দিম, যাতে কঁঠালখিনি আৰু আলু ধুনীয়াকৈ সিজি যায়। কেৰাহীৰ সাফৰখন আঁতৰাই কঁঠাল আৰু আলু সিজিছে নাই মই চালোঁ। কঁঠাল আৰু আলু সুন্দৰকৈ সিজিছে। গতিকে মই কঁঠালৰ মুচিখন অলপ থুপথুপীয়া হ'বৰ বাবে আৰু অলপ পানী দিম। পানীখিনি দিয়াৰ পিছতে মই এতিয়া তাত দিম গৰম মছলা, লং, ইলাচি, ডালচেনি অলপ মই পেষ্ট কৰি লৈছিলোঁ, সেইখিনি এয়া মই ঢালি দিছোঁ কঁঠালৰ মুচিৰ সোৱাদটো আৰু বাঢ়িবলৈ। গৰম মছলা দিলে কঁঠালৰ মুচিৰ গোন্ধটো একেবাৰে মাংস যেন হয়। আৰু এতিয়া মই ইয়াত দিম এচামুচ গৰুৰ ঘিউ। আপোনালোকে ইচ্ছা কৰিলে গৰুৰ ঘিউ নিদিয়াকৈও পাৰে, কিন্তু মই ভাল পাওঁ গৰুৰ ঘি এচামুচ দি। এয়া গৰুৰ ঘি এচামুচ দিলোঁ আৰু লগত দিছোঁ মই সামান্য চেনি। আৰু এই চেনিখিনি দি মই কঁঠালৰ মুচিখিনি এবাৰ লৰাই দিলোঁ আৰু কঁঠালৰ মুচিৰ মোৰ সম্পূৰ্ণ ৰেডি। এই কঁঠালৰ মুচিৰ ৰেচিপিটো চাই আপোনালোকে কেনে পালে মোক নিশ্চয় জনাব আৰু এনেদৰে এবাৰ বনাই খাব। ধন্যবাদ।